নমস্কাৰ, বহুদিন বিৰতিৰ পিছত মই দীপিকাৰ আখল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ভাত কেৰেলাৰ এটা সুন্দৰ ৰেচিপি বনাই দেখুৱাবলৈ গৈ আছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই 3টা ভাত কেৰেলা ভালকৈ ধুই ওপৰৰ অংশখিনি চুচি পেলাই দিছোঁ। লগতে এটা মিডিয়াম সাইজৰ পিঁয়াজ, নহৰু কেইফুটামান, আদা এডোখৰ আৰু জলকীয়া এটা লৈছোঁ। প্ৰথমতে ভাতকেৰেলাকেইটা মই ঘূৰণীয়াকৈ কাটি ল'ম। সাধাৰণতে সৰু ল'ৰা ছোৱালীয়ে ভাতকেৰেলা খাই বেয়া পায়, আৰু যদি মই বনোৱাৰ দৰে বনাই খুৱায় তেতিয়াহ'লে ডাঙৰৰ লগতে সৰু ল'ৰা ছোৱালীখিনিও খাই খুব ভাল পাব। ভাতকেৰেলাখিনি মোৰ কাটি হৈ গ'ল। এতিয়া ভাতকেৰেলাখিনিত মই অলপ পানী দি অলপ সময় বইল কৰি ল'ম। মন কৰিব গেলগেলীয়া কৰি নেপেলাব, জাষ্ট অকণমান এনেই সিজিলে হৈ যাব। মই ঢাকনিখন দি এবাৰ উতল খুৱাম। ভাতকেৰেলাখিনি সিজে মানে অইন যোগাৰখিনি মই কৰি লওঁ। এতিয়া এই মিক্সাৰ জাৰটোতে মই পিঁয়াজটো কাটি ল'ম। পিঁয়াজটো মোৰ কাটি হৈ গ'ল। এতিয়া লগতে মই জলকীয়াটো আদা দুখৰ আৰু নহৰু কেইফুটা দিছোঁ। এটা পেষ্ট বনাই ল'ম। পেষ্টটো একেবাৰে মিহি হ'ব নালাগে। পেষ্টটো মোৰ ৰেডি হৈ গ'ল। ভাতকেৰেলাখিনি উতলিছে। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া আমি বেচনৰ পুৰখিনি বনাব লাগিব। এই বাতিটোতে মই 4 চামুচ বেচন লৈছোঁ। এতিয়া বনাই ৰখা পেষ্টখিনি মই ইয়াত যোগ কৰিছোঁ। লগতে সামান্য পৰিমাণৰ মই হালধি যোগ কৰিছোঁ। সোৱাদ অনুযায়ী মই নিমখ যোগ কৰিছোঁ। কেইটামান ক'লা জিৰা যোগ কৰিছোঁ। এতিয়া আটাইখিনি মই ভালকৈ মিহলি কৰি লৈছোঁ। অলপ টান হৈছে। এতিয়া মিক্সাৰ জাৰটো ধুই অকণমান মই ইয়াত পানী যোগ কৰিম। এয়া সামান্য মই পানী যোগ কৰিলোঁ। এতিয়া আটাইখিনি ভালকৈ মিহলি কৰি লৈছোঁ। মন কৰিব বেছি পনীয়া কৰিব নালাগে, অকণমান ডাঠকৈ ৰাখিব লাগে। কাঁহীখনতে মই ভাতকেৰেলাখিনি উলিয়াই ল'ম। এতিয়া ভাতকেৰেলাখিনি বনাই থোৱা বেচনৰ পুৰখিনিত মই ধুনীয়াকৈ লেটিয়াই সানি ল'ম। মই এটা কথা পাহৰি গৈছিলোঁ, বেচনৰ পুৰখিনিত আচলতে অকণমান কৰ্ণফ্ল'ৰ নাইবা পিঠাগুড়ি যোগ কৰিব লাগে, যাতে বৰটো খাই মচমচীয়া লাগে। এয়া মই এচামুচ পিঠাগুড়ি যোগ কৰিছোঁ। এচামুচ নালাগে, অলপ কমাই দিছোঁ। যিহেতু পিঠাগুড়ি দিছোঁ, ইয়াত সামান্য পৰিমাণৰ আকৌ অলপ মই পানী যোগ কৰি ল'ব লাগিব। টান হোৱা যেন লাগিছে, মই অকণমান পানী যোগ কৰি ল'ম। এয়া মই সামান্য পানী যোগ কৰিছোঁ। এতিয়া বেচনৰ গাঢ়তাটো পাৰফেক্ট হৈছে। এই বেচনৰ পুৰখিনিতে আটাইখিনি ভাতকেৰেলা লেটিয়াই মই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। এয়া গেছ জ্বলাই মই পেন পাতি দিছোঁ। পেন গৰম হৈছে। মই মিঠাতেল দিছোঁ। মিঠাতেলত ভাজি ল'ম। প্ৰথমতে তেলখিনি ভালকৈ গৰম কৰি লৈ পিছত গেছৰ ফ্লেমটো লো কৰি ৰাখিব লাগে। তেল গৰম হৈছে। এতিয়া এপিচকৈ মই ভাতকেৰেলাখিনি দি গৈছোঁ তেলত। এতিয়া মই এপিচকৈ লুটিয়াই দিম। এই 2 পিছত
বেচন তলফালে অলপ কমকৈ লাগিছে, সেইকাৰণে মই আৰু অলপ ওপৰত দি দিছোঁ। খাই ভাল লাগিব। এইখিনি মই লুটিয়াই দিছোঁ। এই পিছতো মই পুৰ অকণমান লগাই দিছোঁ বেক চাইডটোত। এনেকৈ দুই চাইড মই ভালকৈ ৰঙচুৱাকৈ আটাইখিনিয়ে ভাজি ল'ম। দেখিছেনে আটাইখিনি কিমান ধুনীয়া ৰঙচুৱা হৈছে। মই এতিয়া তেলৰ পৰা উঠাই ল'ম, নহ'লে বেছিকৈ ভাজি থাকিলে জ্বলি যোৱাৰ সম্ভাৱনা থাকিব। এনেকৈ মই আটাইখিনি ভাজি ল'ম। এতিয়া আৰু মই ভিডিঅ'টো দীঘল কৰি নাথাকোঁ, ইমানতে এইখিনিও মই কাঢ়ি থ'ম আৰু আপোনালোকক এখন প্লেটত ছাৰ্ভ কৰি দেখুৱাই দিম। এইখিনি মই ভাজি ল'লোঁ, আৰু আছে ভাজিবলৈ। এনেকৈ ভাজি লৈ গৰমে গৰমে পৰিৱেশন কৰিব, মচমচীয়া হৈ থাকিব। যদি ঠাণ্ডা হয় অলপ মচমচীয়া ভাৱটো কমি যাব। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আটাইয়ে ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।